ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। গতিকে ঘৰখনৰ কোনো এটা কাম কৰিবলৈ ভিডিঅ' বনোৱাৰ আচলতে কোনো প্ৰয়োজন নাথাকে। ঘৰখন চাফ চিকুণকৈ ৰখাটো বা ঘৰৰ যিকোনো এটা কাম কৰাটো ভালকৈ আমাৰ প্ৰত্যেকৰে এটা দায়িত্ব বা কৰ্তব্য বুলিয়ে ক'ব পাৰি। গতিকে খেতি কৰোঁতেই হওক বা জলকীয়াৰ পুলি ৰুওঁতেই হওক বা কিবাই হওক, এইবোৰ আমাৰ ঘৰৰ একোটা কাম। আচলতে সেইটো প্ৰতিটো কাম কৰোঁতে ধৰি লওক জলকীয়াৰ পুলি এটা ৰুইছোঁ, জলকীয়া এটা ছিঙিছোঁ, তেনেকুৱা ধৰণৰ বা ঘৰৰ যিখিনি দৈনন্দিন কাম কাজ, বিচনাখন পাৰিছোঁ, আঁঠুৱা টানিছোঁ, এইবোৰ ক্ষেত্ৰত ভিডিঅ'ৰ পৰা আচলতে কাৰনো কি উপকাৰ হয়? কোনেওতো একো শিকিব নোৱাৰে। গতিকে তেনেকুৱা ধৰণৰ ভিডিঅ' দিব লাগে বুলি মই নাভাবোঁ। বা আজি মই যি কালাৰ কৰিছোঁ দৰ্জাখনত, এই পিছফালৰ আচলতে বা ঘৰৰ যিখিনি গ্ৰীণ কালাৰৰ ৱালত দেখিছে সেইখিনিও ময়ে কৰিছোঁ কালি, কিন্তু ভিডিঅ' বনোৱা নাই। আচলতে যিকোনো এটা কাম কৰোঁতে ভিডিঅ'টো বা মোবাইলটো উলিয়াই পেলাই ভিডিঅ' বনোৱাৰচোন মানসিকতাই নাথাকে। আচলতে ঘৰখনৰ কামখিনিয়ে জল্দি হ'ব লাগে, তেনেকুৱা ধৰণকৈ ভাবোঁ। কিন্তু আজি ভাবিলোঁ ভিডিঅ'টি এনে বনাই দিওঁ আৰু তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহতে আচলতে ভিউজ শ্বেয়াৰ বেছি আহে। যিবোৰ ঘৰৰ কাম, ভাত খোৱা, চাহ খোৱা, নাজানো কিয় মানুহে কিয় আদৰি লয় বা কি পায় তাত বুজি নাপাওঁ। কিন্তু এনেকুৱা ধৰণে আমি ঘৰখনৰ যিকোনো এটা কাম কৰোঁতে লাজ কৰাৰ কোনো প্ৰয়োজন নাই। নিজে পৰা কামবোৰ পৰালৈকে নিজে কৰিব লাগে। আচলতে আনন্দ পোৱা যায়, সন্তুষ্টি পোৱা যায়। লগতে নিজক যিকোনো কামৰ মাজত যদি ব্যস্ত ৰখা হয়, কিছুমান অদৰকাৰী চিন্তাই বা কিছুমান নকৰিব লগা চিন্তাই আমাৰ মন মগজুত বাহ ল'ব নোৱাৰে। মনটো সদায় পবিত্ৰ হৈ থাকে, ভাল হৈ থাকে। গতিকে যিমান পাৰে আপোনালোকে কামত নিজক ব্যস্ত ৰাখিব, নিয়োজিত কৰি ৰাখিব, তেতিয়া মনটো সদায় ভালে থাকিব, দেহো ভালে থাকিব। আৰু যিবোৰ কাম আমি নিজে পাৰোঁ সেইবোৰ আনক মানুহ লগোৱা মানে পইচাৰ খৰচ। গতিকে যদি নিজে পৰা যায় কামটো নিজেই কৰিব লাগে, লাজ কৰাৰ কোনো প্ৰয়োজন নাই। ময়ো তেনেকৈ বিভিন্ন কাম কৰা হয় আচলতে, কিন্তু ভিডিঅ' বনোৱা নহয়। তেনেকৈ ভাবি চালে যদি প্ৰতিটো কামৰে যদি ভিডিঅ' বনালোহেঁতেন, চাগে আজি বহুত মানুহে চালেহেঁতেন বা ভিউজ হ'লহেঁতেন। কিন্তু মই প্ৰয়োজন বোধ নকৰোঁ। যিটোৰ পৰা নেকি আপোনালোকে একো উপকৃত নহয় বা একো শিকিব নোৱাৰে, তেনেকুৱা ধৰণৰ ভিডিঅ' এটাত মই ভিউজ লৈ পেলাই টকা পইচা ইনকাম কৰাটো মোৰ উদ্দেশ্য নহয় বা মই সফল বুলি ক'ব নোৱাৰোঁ। মই ভাল নালাগে মোৰ, মই নিজেও যিহেতুকে তেনেকুৱা ভিডিঅ' নাচাওঁ। গতিকে আজি মই এনেই বনালোঁ ভিডিঅ'টি, ভাবিলোঁ আপোনালোকৰ লগত কথাখিনি ব্যক্ত কৰোঁ, মনৰ অনুভৱখিনি। এয়া এনেকৈ মই এইখিনি কালাৰ কৰিছোঁ, এইখিনি দৰ্জাত আচলতে, আৰু গোটেইখিনি এনেকৈ হৈছে ক্লিয়াৰ। গ্ৰীণ কালাৰৰ ৱালৰখিনিও কৰিছোঁ। এতিয়া আহিছোঁ মাটি পেলোৱা পৰ্বলৈ। আপোনালোকে হয়তো ভাবিব পাৰে যে পইচা পালোঁ, কি কৰিলোঁ, নহয়নে? এয়া আচলতে মাটি পেলাইছোঁ। ইয়াতে চাওঁ কি কৰোঁ, হয়তো ছাগলী পুহোঁ নেকি। ছাগলী গৰু এইবোৰ মোৰ ভাল লাগে। গতিকে অকণমান ছাগলী ফাৰ্ম টাইপৰ কৰি পেলাই পুহিম চাগে হয়তো। চাওঁ কি হয়। এনেকৈ মাটি পেলাইছোঁ। আচলতে বহুতেই টকা পইচা পায়, গাড়ী মটৰ লয়, যিহেতুকে আমাৰ সেইখিনি ইমানো নহয়, মানে ইমানখিনি ল'ব পৰাও মানুহ নহয়। গতিকে প্ৰথমতে আমি যাতে কিবা এটা এইখিনি পইচাৰ পৰা উৎপাদন কৰা বস্তু এটা কৰিব যাতে পাৰোঁ, তেনেকুৱা মানসিকতাৰে এই মাটিখিনি পেলাইছোঁ। চাওঁ কি কৰিব পাৰোঁ, কি হয় আপোনালোকক দেখুৱাম। শ্বেয়াৰ কৰিলোঁ, মন গ'ল আৰু কিবা অকণমান কৰি এইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ থাকিম মই। এয়া প্ৰথম আৰম্ভণি কৰিছোঁ, মাটি পেলাইছোঁ। তাৰপিছত কি কৰোঁ কি নকৰোঁ দেখুৱাম। মুঠতে কিবা এটা উৎপাদন হোৱা কামেই কৰিম, যিটোৰ পৰা নেকি উপকৃত হোৱা যায় কিছু পৰিমাণে বা মনতো সন্তুষ্টি পোৱা যায়, তেনেকুৱা ধৰণে কাম কৰিম। আৰু চাওঁ কি কৰোঁ, আপোনালোকক মই দেখুৱাম, যাতে 10জনে উপকৃত হয় বা এজন হ'লেও উপকৃত হয়, তেনেকুৱা ধৰণৰ কিবা এটা কৰিম বুলি পেলাই থিৰাং কৰিছোঁ। এয়াই আৰু। গতিকে যিকোনো কাম কৰোঁতে ভিডিঅ' বনোৱা, ভাত খাওঁতে ভিডিঅ' বনোৱা, চাহ খাওঁতে ভিডিঅ' বনোৱা, কোনো উদ্দেশ্য নাই। তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ নাচাবচোন, তেতিয়া অট'মেটিক তেনেকুৱা ভিডিঅ' নবনায় আৰু। গতিকে এয়াই আৰু।